মাত্ৰ পৃথিৱীৰ ধ্বংস হোৱাৰ দিনাই ইচ্ছা আছিল মোৰ মনৰ কিছুমান প্ৰশ্ন তোমাক সোধাৰ, কিয়নো তাৰ আগতেই যে মই তোমাৰ লগত কথা পাতিম সিমান যোগ্যতা নাই তোমাৰ। তাৰ লগতো ৰাতি 2 বজালৈকে ফোনত কথা পাতা নেকি, যেনেকৈ মোৰ লগত পাতিছিলা? তোমাৰ সকলো গোপনীয় কথা কৈ দিলা নেকি, যিবোৰ মাত্ৰ তুমি মোক কৈছিলা? তুমি চাগে নাজানা কিদৰে ফোনটো কাণত লৈ ৰৈ থাকিছিলো তোমাৰ এষাৰি মাতৰ অপেক্ষাত। ইফালে তুমিও চাগে ফোনটো কাণত লৈয়ে পাইছিলাগৈ নিদ্ৰা দেৱীৰ কোলাত। মোৰ দৰেই তাৰো প্ৰিয় ৰং বগা নেকি বাৰু, যিদৰে তোমাৰ প্ৰিয় ৰং কলা আছিল? বিপৰীত বুলিয়েইতো তুমি মোৰ প্ৰেমত পৰিছিলা, কাৰণ আমাৰ দুয়োৰে সপোনবোৰ ব্লেক এণ্ড হোৱাইট আছিল। সি জানেনে তোমাৰ সকলোতকৈ মৰমৰ সেই পুতলাটোৰ কথা, যিটো সৰুতে তোমাক দেউতাৰাই দিছিল? তাতোকৈ মৰমৰ আছিলা জানা তুমি মোৰ বাবে, তথাপিও তুমি নুবুজিলা। হয়তো মোৰেই ভুল আছিল। অৱশেষত মাত্ৰ পৃথিৱীৰ বিনাশ হোৱাৰ দিনা ইচ্ছা আছিল মোৰ মনৰ প্ৰশ্ন কিছুমান তোমাক সোধাৰ, কিয়নো তাৰ আগতেই যে মই তোমাৰ লগত কথা পাতিম সিমানেই যোগ্যতা নাই তোমাৰ।